হ'ব পাৰে সংসাৰখনৰ কাৰণে আপুনি এজন সাধাৰণ মানুহ, কিন্তু কাৰোবাৰ কাৰণে হয়তো সমগ্ৰ পৃথিৱীখন আপুনি। নিজৰ ওচৰত থকাখিনিক লৈ সুখী হৈ থকাৰ নামেই হ'ল জীৱন। ইচ্ছা থাকিলে উপায় ওলায় আৰু ইচ্ছা নাথাকিলে অজুহাত ওলায়। কাৰোবাৰ সুখৰ কাৰণে নিজক সলনি কৰাটো হৈছে ডাঙৰ মূৰ্খামি। আপুনি চেহেৰা ফালৰ পৰা ধুনীয়া হোৱাটো দৰকাৰী নহয়, কিন্তু কথা আৰু আচাৰ ব্যৱহাৰ ধুনীয়া হোৱাটো বহুত দৰকাৰী। কাৰণ মানুহে আপোনাৰ চেহেৰা দুদিনতে পাহৰি যাব, কিন্তু ব্যৱহাৰ সদায় মনত ৰাখিব। হাঁহিয়ে সকলো সময়ত সুখৰ সংজ্ঞা নিদিয়ে। কেতিয়াবা এইটোৱে বুজায় যে আপুনি কিমান কষ্ট সহ্য কৰিব পাৰিছে। মানুহ এপাহ গোলাপৰ নিচিনা, যদি মৰহি যায় পুনৰ জি উঠাৰ কোনো আশা নাই। যেনেকৈ মৰহি যোৱা গোলাপপাহৰ কোনো আদৰ নাই, ঠিক সেইদৰে স্বাৰ্থ শেষ হোৱাৰ পিছত মানুহৰো আদৰ নাইকিয়া হৈ যায়। ধৈৰ্য ধৰিবলৈ এতিয়া মই শিকিছোঁ। পৰিস্থিতি বেয়া হ'লেও ভালৰ কাৰণে অপেক্ষা কৰিছোঁ। এই পৃথিৱীত বহুতে আপোনাক আপোনাৰ আপোন বুলি ক'ব, কিন্তু বাস্তৱত কোনোৱেই আপোনাৰ আপোন হ'ব নোৱাৰে, একমাত্ৰ মা বাহিৰে। ফটো উঠোৱাৰ সময়ত একেলগে থকা মানুহ বহুত পোৱা যায়, কিন্তু জীৱনত আমাক সেইবোৰ মানুহৰহে প্ৰয়োজন হয়, যিয়ে আমাৰ সুখ দুখ সকলো সময়ত ওচৰত থাকে। যিজনে আপোনাক মাথো প্ৰয়োজন বুলি ভাবে, সেইজনে কেতিয়াও আপোনাৰ দুখ কষ্টৰ মূল্য দিব নোৱাৰে। কাৰোবাক ভাল লগা আৰু ভাল পোৱাৰ মাজত বহুত পাৰ্থক্য আছে, যাক শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। সময় বহুত আচৰিত, যাক পাবৰ কাৰণে এদিন প্ৰাৰ্থনা কৰিছিলোঁ, আজি তেওঁক পাহৰিবলৈ বহুত চেষ্টা কৰিও নোৱাৰিছোঁ। মাথো ভগৱানক বিশ্বাস কৰি আগুৱাই যোৱা, দেখিবা তোমাৰ আশে পাশে সকলোতে সুন্দৰতা আৰু শান্তি বিৰাজ কৰি আছে। যি ভিতৰি ভিতৰি মৰি যায়, তেওঁ আনক জীয়াই থাকিবলৈ শিকায়। হৃদয় ভাঙিলে আন কিবা শিকক বা নিশিকক, এটা মিছা হাঁহি আঁৰি ল'বলৈ শিকি যায়। আশা জীয়াই ৰাখক, আজি হঁহাজনে কাইলৈ হাত চাপৰিও বজাব। আপোনাৰ ওচৰত যিমান সময় আছে তাতকৈ অধিক কেতিয়াও নহয়। সুন্দৰকৈ মিছা কথা কোৱা মানুহবিলাক সকলোৰে প্ৰিয় হয়। অপ্ৰিয় সেইজন হয় যিজনে সদায় সন্মুখত সঁচা কথা কয়। সুন্দৰ চেহেৰা দিন বাঢ়ি যোৱাৰ লগে লগে এদিন বৃদ্ধ হৈ যায়, কিন্তু সুন্দৰ মনৰ দিন বাঢ়ি যোৱাৰ লগে লগে সৌন্দৰ্যও বাঢ়ি যায়। কিছুমান মানুহে কেৱল প্ৰয়োজনতহে তোমাক মনত পেলায়। সেইটো কথাক লৈ তুমি দুখ নকৰিবা, নিজক লৈ গৌৰৱ কৰা। কাৰণ মমবাতিক তেতিয়া প্ৰয়োজন হয় যেতিয়া চাৰিওফালে অন্ধকাৰ হয়। হিংসা তেওঁ কৰে যাৰ নিজৰ কোনো যোগ্যতা নাই। কিছুমান ব্যক্তিয়ে মাত্ৰ নিজৰ অহংকাৰৰ কাৰণে নিজৰ প্ৰিয়জনক হেৰুৱাই পেলায়। যিজনে
আপোনাক হাজাৰ ব্যস্ততাৰ পাছতো পাহৰি নাযায় সেইজনে প্ৰকৃততে আপোন। মানুহ ডাঙৰ বা সৰু হোৱাটো প্ৰয়োজনীয় নহয়, প্ৰয়োজনীয় হৈছে তেওঁ কাহিনীটো ডাঙৰ হোৱা। যদি মানুহে আপোনাৰ সপোনক হঁহা নাই তেতিয়া বুজি ল'ব আপোনাৰ সপোনটো বহুত সৰু। জীৱনটো সহজ, কিন্তু আমি নিজে কঠিন কৰি লওঁ। মানুহ বহুত স্বাৰ্থপৰ। যেতিয়া আপোনাক পচন্দ কৰে তেতিয়া আপোনাৰ বেয়া গুণবোৰ পাহৰি যায়, আৰু যেতিয়া আপোনাক বেয়া পায় তেতিয়া আপোনাৰ ভাল গুণবোৰ পাহৰি যায়। কিছুমান মুহূৰ্তৰ কিতাপ হৈছে জীৱন, উশাহ আৰু সপোনৰ হিচাপ হৈছে জীৱন। কিছুমান প্ৰয়োজন পূৰণ হয় আৰু কিছুমান সপোন আধৰুৱা হয়। এই প্ৰশ্নবিলাকৰ উত্তৰ হৈছে জীৱন। জীৱনৰ কিতাপখনত ধৈৰ্যৰ বেটুপাত থকাটো বহুত দৰকাৰী, কাৰণ বেটুপাতেই সকলো পৃষ্ঠাক বান্ধি ৰাখে। জীৱনটো বহুত সুন্দৰ, ইয়াক আৰু সুন্দৰ কৰক। মন এনেকুৱা কৰি ৰাখক যাতে কোনেও দুখ নাপায়। অন্তৰখন এনেকুৱা কৰি ৰাখক যাতে কোনো দুখী নহয়। সম্বন্ধ এনেকুৱা ৰাখক যাৰ কেতিয়াও অন্ত নহয়।